বন্ধুসকল, মই আকৌ এবাৰ আপোনালোকৰ মাজত এটা বিশেষ জাননী লৈ আচলতে এই জাননীটো হ'ল অসম টেট সম্পৰ্কীয় জাননী। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক। আচলতে যিটো 2019-ৰ 10 নম্বৰত হৈ যোৱা অসম টেট পৰীক্ষা, সেই পৰীক্ষা সকলোৰে ভাল হোৱা নাই। যিসকলৰ বেয়া হৈছে সেইসকলে নিশ্চয়কৈ ভাবি আছে যে আকৌ পুনৰ অসম টেট কেতিয়া হ'ব, কোন তাৰিখত হ'ব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক এতিয়া মূল ভিডিঅ'টো লৈ স্ক্ৰীনত। ইয়াত চাওক, লিখা আছে অতি শীঘ্ৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা, জাৰি কৰিলে জাননী। অহা মাৰ্চ মাহৰ পৰা অনুষ্ঠিত হ'ব পাৰে এই বিশেষ টেট পৰীক্ষা। যোৱা 31 তাৰিখে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ। অসম সৰ্বশিক্ষা মিছনৰ অধীনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে অনুষ্ঠিত কৰা হ'ব এই বিশেষ টেট পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈও প্ৰাৰ্থীক প্ৰয়োজন হ'ব NCTEৰ নৰ্মছ অনুযায়ী অৰ্হতা। অহা মাৰ্চ মাহত অনুষ্ঠিত হ'ব পাৰে এই বিশেষ টেট পৰীক্ষা। গতিকে বন্ধুসকল, মই আশা কৰিলোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যিটো 2020-ত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা সম্পৰ্কে বিশেষ জাননীসমূহ জানিব পাৰিলে, বুজিব পাৰিলে। বন্ধুসকল, যদি এতিয়ালৈকে মোৰ এই ভিডিঅ'টো লাইক কৰা নাই তো লাইক কৰি দিয়ক। আৰু যদি আপোনালোকে মোৰ এই নতুন চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা নতুন ভিডিঅ' পাবলৈ মোৰ লগতে থাকক।